হাই গাইছ, মই কৈছিলোঁ ছেকেণ্ড ভিডিঅ'টো ভালকৈ দিম আৰু এইটো ভিডিঅ' পূৰা নামৰ ভিডিঅ' হ'ব গোটেইখিনি। আৰু সেইটো ভিডিঅ'ত মই ইয়াৰ আগৰ ভিডিঅ'টো মই গোটেই নামৰ ভিডিঅ' দিব নোৱাৰিলোঁ, কাৰণ বহুত দীঘল হৈ গ'লে। এইটো ভিডিঅ'ত অকল আপোনাৰ গানৰ মানে কি নামৰ ভিডিঅ'খিনিয়ে যাব, আৰু নামৰ ভিডিঅ'খিনি কেনেকুৱা লাগে ক'ব। আৰু আমাৰ গাঁৱত বহুত ধুনীয়া লাগিছিলে প্ৰগ্ৰেমটো, মানে কি প্ৰগ্ৰেম বুলিয়ে ক'ব লাগিব। দিহা নামৰ দলটো প্ৰগ্ৰেম বহুত ভাল লাগিছিলে। আৰু মই আৰু কথা নকওঁ, আপোনালোকক বেছি কথা নকওঁ, বেছি কথা কৈ থাকিলে চাবলৈ মন নাযায়। আজি যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, যদি নতুন মেম্বাৰ সকলোৱে ছাবস্ক্ৰাইব কৰি দিব। আৰু মই আপোনালোকক ডাইৰেক্ট দেখুৱাই আছোঁ নাম প্ৰদৰ্শন। ব'লক আজি চাওঁ আমি গোটেই নাম প্ৰদৰ্শন কেনেকৈ
দিনা শংকৰদেৱ বদ জন্ম ভূঞা শুকলা দশমী তিথি হৈল শুক্ৰবাৰ মধুৰাতি যাব
জানি না কৃষ্ণ হরি হরি গুরু হট্ট করতে বলা যায় হরি বল কৃষ্ণ কৃষ্ণ কৃষ্ণ